ভগৱান গণেশ মহাপ্ৰতাপী মহাজ্ঞানী, তেওঁক সকলোৰে দেৱৰে প্ৰথম শ্ৰেষ্ঠ বুলি মনা হয়। তেওঁক সকলো দেৱৰে শ্ৰেষ্ঠ মানি পূজা কৰা হয়। আজি এই গণেশ চতুৰ্থীৰ শুভক্ষণ শুভ দিনটিত সকলো বন্ধু বান্ধৱলৈ মোৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। শুভ দিনটিত ভগৱান গণেশৰ বিষয়ে কিছু কথা জানো। তেওঁৰ জন্ম কেনেকৈ হৈছিল, কিয় হৈছিল বা কোনে কৰিছিল, এই বিষয়ে জানিবলৈ অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰিব। কাষতে থকা বেল আইকনটো দবাই অল ন'টিফিকেশ্যন বেলটো অন কৰি ল'ব। এদিন মা পাৰ্বতীয়ে নন্দী ভিন্দিক দুৱাৰপাল স্বৰূপে ৰাখি স্নান কৰিবলৈ বুলি যায়। তেনেতে মহাদেৱ আহি উপস্থিত হয়। নন্দী ভিন্দিয়ে প্ৰভু মহাদেৱক দেখি মা পাৰ্বতীয়ে স্নান কৰি থকা কথা অৱগত কৰে আৰু মহাদেৱে মই তেওঁৰ স্বামী, মোৰ প্ৰৱেশত কিয় বাধা, মোক যাবলৈ দিয়া। আৰু মহাদেৱে জোৰ কৰি যোৱাৰ চেষ্টা চলায়। এনে কাৰ্য দেখি নন্দী ভিন্দিয়ে বাধা প্ৰদান কৰে আৰু এনে কাৰ্য নন্দী ভিন্দিৰ দেখি মহাদেৱৰ খং উঠে। সেই খঙৰ প্ৰতাপত কিবা অঘটন হয় বুলি নন্দী ভিন্দিয়ে ভয়তে যাবলৈ অনুমতি প্ৰদান কৰে। এনেদৰে প্ৰভু মহাদেৱে প্ৰৱেশ কৰে আৰু গৈ মা পাৰ্বতী স্নান কৰি থকা জেগা পায়গৈ আৰু মহাদেৱক সাক্ষাৎ দেখি মা পাৰ্বতীৰ বৰ খং উঠে। পাৰ্বতীৰ খঙৰ অনুভৱ কৰি ভগৱান মহাদেৱ সেই জেগাৰ পৰা বিদায় লয় আৰু সেই সময়তে দেৱী পাৰ্বতীৰ আদেশ মানি চলা ব্যক্তি এজনৰ আৱশ্যক অনুভৱ হয়। সেই আধা স্নান কৰা গাৰে আহি তেওঁ গাৰ কিছু মলিৰ অংশৰে এক মূৰ্তি নিৰ্মাণ কৰে। সেই মূৰ্তিত প্ৰাণ দি এক সুন্দৰ সুশীল সন্তানৰ উৎপন্ন কৰে আৰু কোনো ধৰণৰ বিপদৰ পৰা ৰক্ষা পাবৰ বাবে এক অস্ত্ৰ প্ৰদান কৰে। কিছু আহাৰ প্ৰৱন কৰি মোৰ অনুমতিত কোনো লোককে ভিতৰলৈ সোমাবলৈ নিদিবা বুলি গণেশক দুৱাৰপাল স্বৰূপে ৰাখি মা পাৰ্বতী স্নান কৰিবলৈ বুলি কয়। বন্ধুসকল, গণেশৰ জন্ম বিষয়ে আজিলৈ ইমানেই আছিল। যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। ধন্যবাদ। জয় আই অসম।